কেঁচা হালধি আপোনালোক সকলোৱে খায়, কিন্তু আপোনালোকে জানেনে কেঁচা হালধি, জলকীয়া, নহৰু আৰু ধনিয়াৰে এই চাৰিবিধ বস্তুৰে এবিধ ধুনীয়া চাটনি বনাব পাৰি। এই চাটনি বনাবৰ বাবে মই এখন ৰুকনিত হালধিখিনি ৰুকি ল'ম। হালধি আপোনালোকে সকলোৱে খায়, কিছুমানে গাখীৰত মিহলাই খায়, কিছুমানে আকৌ খালী পেটত খায়। এই ৰসটো, কেঁচা হালধিৰ ৰসটো শৰীৰৰ কাৰণে বহুত উপকাৰ। মোৰ হালধিখিনি ৰুকা হ'ল, এতিয়া মই ইয়াতে নহৰুখিনি ৰুকি দিম। আপোনালোকে গোটেইখিনি বস্তু মিক্স কৰি মিক্সিতো মাৰিব পাৰে। নহৰুখিনি ৰুকোতে সাৱধানে ৰুকিব। এইখিনি আমাৰ হ'ল, এতিয়া আমি গোটেইখিনি মিক্স কৰি দিছোঁ। এতিয়া ইয়াতে আমি ধনিয়াখিনি সৰু সৰুকৈ কাটি দিম। এতিয়া মই দুটা জলকীয়া কাটি দিম। মই বেছি জলকীয়া দিয়া নাই, সৰু ল'ৰা ছোৱালীবিলাকেও খাব পাৰিব। কেঁচা হালধিটো সৰু ল'ৰা ছোৱালীয়ে প্ৰায় খাব লাগে। আপোনালোকৰ সৰু ল'ৰা ছোৱালীবিলাকক কেঁচা হালধিৰ ৰস ৰাতিপুৱা খালী পেটতে খুৱাব। এতিয়া মই গোটেইখিনি একেলগে মিক্স কৰি দিম। মই নিমখ দিছোঁ ইয়াতে। গোটেইখিনি ভালদৰে মিক্স কৰি দিছোঁ। কেঁচা হালধিৰ চাটনি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব এনেকৈ বনাই খাবলৈ। নিশ্চয় এদিন খালে বাৰে বাৰে খাবলৈ মন যাব। ভিডিঅ'টো ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।